চাওলুং চুকাফা টিংখাং মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ জীৱেশ্বৰ মোহন ডাঙৰীয়াই লিখা। এখন দেশ আৰু এটা জাতিক দিব পৰা নেতা একেদিনাই সৃষ্টি নহয়। পৰিশীলিত সভ্যতা সংস্কৃতি, শৃংখলাবদ্ধ ৰাজনৈতিক পদ্ধতি আৰু সুস্থ জীৱন দৰ্শনেৰে সমৃদ্ধ উন্নত সমাজেহে তেনে এজন ব্যক্তিৰ জন্ম দিব পাৰে। সেইদৰে এটা জাতিয়েও অতীতৰ ভেটি নোহোৱাকৈ নিজক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিব নোৱাৰে। চিন্তা চেতনাৰ সংঘাতে যুগ যুগ ধৰি গঢ় দিয়া সভ্যতা সংস্কৃতিৰ উন্নত ভেটিতহে এটা জাতিয়ে নিজকে প্ৰতিষ্ঠা কৰিব পাৰে। আহোম ৰাজ্য প্ৰতিষ্ঠাতা আৰু বৰ অসমৰ ভেটি গঢ়োতা চাওলুং চুকাফাৰ দুঃসাহসিকতা, বুদ্ধিদীপ্ততা, ৰাজনৈতিক বিচক্ষণতা, অদম্য কৰ্মপ্ৰেৰণা, সততা আৰু প্ৰভাৱশালী মোহনীয় ব্যক্তিত্বৰ অন্তৰালত আছে টাই আহোমসকলৰ সমৃদ্ধিশালী ঐতিহ্য, কালচেতনা সম্ভূত উন্নত বলিষ্ঠ ৰাজনৈতিক পৰম্পৰা আৰু সংস্কৃতিবান জীৱন দৰ্শন। চাওলুং চুকাফা কেৱল এজন ব্যক্তি বা ৰজাই নহয়, তেওঁ হ'ল টাই জাতিৰ প্ৰতিভূ আৰু জীৱন্ত ইতিহাস। আমাৰ এই লিখনিত এইগৰাকী দিগ্বিজয়ী বীৰ ৰাষ্ট্ৰ নিৰ্মাতাৰ ব্যক্তিত্বৰ বিকাশত টাই জাতিৰ সভ্যতা সংস্কৃতি আৰু ৰাজনৈতিক ব্যৱস্থাই কেনেদৰে প্ৰভাৱ পেলাইছিল তাৰ ওপৰত আলোকপাত কৰিবলৈ বিচৰা হৈছে। আহোমসকল ৰাজতন্ত্ৰত বিশ্বাসী। পুৰণি কালৰে পৰা তেওঁলোকৰ মাজত ৰাজতান্ত্ৰিক শাসন ব্যৱস্থা প্ৰচলন হৈ আহিছে। তেওঁলোকৰ প্ৰাচীন ধৰ্মীয় দৰ্শনতো ৰাজতন্ত্ৰৰ পোষকতা কৰিছে। তেওঁলোকৰ প্ৰচলিত আখ্যান মতে আহোমসকল স্বৰ্গৰ ৰজা লেংডনৰ বংশধৰ। লেংডনে তেওঁৰ নাতিদ্বয় খুনলুং আৰু খুনলাইক মিংবানত শাসন কৰিবলৈ পঠোৱা দিনৰে পৰা ধাৰাবাহিকভাৱে তেওঁলোকৰ মাজত ৰাজতান্ত্ৰিক শাসন ব্যৱস্থা প্ৰচলন হৈ আহিছে। অন্যান্য ৰাজতন্ত্ৰৰ দৰে আহোমৰ ৰজাই উত্তৰাধিকাৰ সূত্ৰে ৰাজসিংহাসন লাভ কৰে। লেংডনৰ পৰা আহোমৰ শেষৰজন ৰজালৈকে এই ৰাজবংশীয় ধাৰাবাহিকতা ৰক্ষা কৰি চলিছিল। প্ৰথমে উত্তৰাধিকাৰ সূত্ৰে ৰজা পতা হৈছিল যদিও পিছলৈ আহোমৰ 6টা ৰাজ পৰিয়ালৰ যোগ্য কোঁৱৰক ৰাজপাটত বহোৱাৰ নিয়ম প্ৰৱৰ্তন হৈছিল। এই ৰাজফৈদ কেইটা হ'ল দিহিঙীয়া, চাৰিঙীয়া, টুংখুঙীয়া, নামৰূপীয়া, চামগুৰিয়া আৰু পৰ্বতীয়া। সেইদৰে ডা ডাঙৰীয়াকে ধৰি ৰাজ্যৰ গুৰুত্বপূৰ্ণ বিষয়বাব কেৱল 7ঘৰীয়া আহোমৰ মাজতহে বিতৰণ কৰা হৈছিল। বৰগোহাঁই, বুঢ়াগোহাঁই আৰু বৰপাত্ৰ গোহাঁই এই তিনিজনা ডাঙৰীয়া সংশ্লিষ্ট বংশৰ পৰাহে হ'ব পাৰিছিল। আহোমৰ ৰাজসিংহাসনৰ উত্তৰাধিকাৰ ব্যৱস্থাৰ এটা যোগাত্মক দিশ হ'ল এই যে ৰাজকোঁৱৰসকলে সৰুৰে পৰা ৰাজকীয় কাম কাজ নিৰীক্ষণ কৰিবলৈ সুবিধা পাইছিল। গতিকে প্ৰশাসনীয় সকলো সমস্যাৰ সৈতে তেওঁলোকৰ সুন্দৰ পৰিচয় ঘটিছিল। তদুপৰি সৰুৰে পৰা ডা ডাঙৰীয়া আৰু অন্যান্য বিষয়ৰ সান্নিধ্যলৈ আহি দেশ শাসন সম্বন্ধীয় অনেক কথা তেওঁলোকে আয়ত্ত কৰিব পাৰিছিল। চাওলুং চুকাফা আছিল মাওলুং ৰাজ পৰিয়ালৰ ফে চাং খাঙৰ তৃতীয় সন্তান। ৰাজকাৰ্যৰ সৈতে তেওঁৰ সৰুৰে পৰাই নিবিড় পৰিচয় ঘটিছিল। ৰাজকাৰেঙৰ বাস্তৱ অভিজ্ঞতাই ৰাজকোঁৱৰগৰাকীক নিজৰ সপোনৰ এখন সোণালী ৰাজ্য প্ৰতিষ্ঠাৰ বাবে উদ্বুদ্ধ কৰি অগম্য গিৰিকন্দৰ অতিক্ৰমী এই মুলুঙত ৰাজ্য প্ৰতিষ্ঠাৰ প্ৰেৰণা আৰু সাহস যোগাইছিল। দক্ষতাৰে আহোম ৰাজত্বৰ সুদৃঢ় ভেটি গঢ়িব পাৰিছিল আৰু কূটনৈতিক বিচক্ষণতাৰে 7 ৰাজ মাৰি 1 ৰাজ পাতিবলৈ শক্তি আৰু সাহস যোগাইছিল। আহোম ৰাজকোঁৱৰ আৰু ডা ডাঙৰীয়াৰ সন্তানসকলে সামৰিক শিক্ষা লোৱাটো বাধ্যতামূলক আছিল। আহোম ৰাজ্যত ৰজা, মন্ত্ৰী, বিষয়া, চমুৱা সকলোৱে প্ৰয়োজন সাপেক্ষে যুদ্ধ কৰিব লাগিছিল। সিংহাসনৰ দাবীদাৰ কোঁৱৰসকলে যুদ্ধত পৰাক্ৰম দেখুৱাব পৰাটো এটা বিশেষ যোগ্যতা হিচাপে গণ্য কৰা হৈছিল। 15-16 বছৰৰ পৰা 50-60 বছৰ বয়সলৈকে সকলো আহোমে ৰণৰ পালিত যোগ দিয়াটো প্ৰায় বাধ্যতামূলক আছিল আৰু পালিত যোগ দিয়া সকলো সৈন্যকে ভাগে ভাগে বিভিন্ন ধৰণৰ অস্ত্ৰ চালনাৰ শিক্ষা দিয়াটো নিয়ম। ৰজাই নিজেও সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ চোৱা চিতা কৰি তদাৰক কৰিছিল।
চুৰ বচা বাহিনীৰ যোগে কৰা দগা যুদ্ধ এতিয়াৰ গৰিলাৰ যুদ্ধৰ দৰে আহোমৰ সামৰিক বাহিনীৰ এটা উন্নতমানৰ সমৰ কৌশল। বচা বচা সাহসী দুধৰ্ষ অঘাইতং কাজুৱা সৈন্যৰে এই বাহিনী গঠন কৰা হৈছিল। এনে এক বলিষ্ঠ সামৰিক সংগঠনৰ বাবে আহোম সেনাই মোগলক 17 বাৰকৈ পৰাস্ত কৰিব পাৰিছিল। আহোমসকল স্বভাৱতেই কাজুৱা ৰনুৱা আছিল। দক্ষিণ চীনত বসবাস কৰা কালৰে পৰা টাইসকলে সঘনে সাম্ৰাজ্যবাদী চীনাসকলৰ আক্ৰমণৰ সন্মুখীন হ'ব লগা হৈছিল। চীনাসকলৰ হেঁচাত পিছত দক্ষিণলৈ প্ৰব্ৰজন কৰা কালচোৱাতো তেওঁলোকে সততে যুদ্ধ বিগ্ৰহত লিপ্ত হ'ব লগা হৈছিল। খ্ৰীষ্টপূৰ্ব 2000ৰ পৰা আৰম্ভ কৰি খ্ৰীষ্ট 1300 শতিকালৈকে তেওঁলোকৰ এই প্ৰব্ৰজন সম্ভৱতঃ নদী উপত্যকাৰ সাৰুৱা অঞ্চলত বসতি কৰাৰ উদ্দেশ্য। চুকাফা নিজেও এজন পাকৈত দগা যুঁজাৰু আছিল। 1215 খ্ৰীষ্টাব্দ পিতৃৰাজ্য পৰিত্যাগ কৰি প্ৰায় 13 বছৰ কাল পাটকাইৰ আশে-পাশে পাহাৰীয়া অঞ্চলত ঘূৰি পকি আহি 1228 খ্ৰীষ্টাব্দত নামৰূপত প্ৰৱেশ কৰে। সেইদৰে নামৰূপত পদাৰ্পণ কৰাৰ পৰা সুদীৰ্ঘ 25 বছৰ কাল দিহিং, দিবাং আৰু দিখৈ নদীৰ উপত্যকাৰ বিভিন্ন ঠাইত অস্থায়ীৰূপে বসতি কৰি শেষত 1253 খ্ৰীষ্টাব্দত চৰাইদেউত ৰাজধানী পাতিছিল। চুকাফাৰ সৈন্যবাহিনীত 1080 জনহে সৈন্য আছিল। এই সীমিত বাহিনীৰেই নিজৰ পৰাক্ৰম, সামৰিক কৌশল আৰু বিচক্ষণতাৰে মুং দুং চুন খাম প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। বুৰঞ্জী চৰ্চা টাইসকলৰ এক পুৰণি আৰু বলিষ্ঠ পৰম্পৰা। খ্ৰীষ্টপূৰ্ব প্ৰায় 2500 বছৰৰ পৰাই তেওঁলোকৰ মাজত বুৰঞ্জী প্ৰণয়ন আৰু চৰ্চা সন্ধালনিকৈ চলি আহিছিল। চুকাফায়ো অসমলৈ আহোঁতে লগত বুৰঞ্জীকে ধৰি অনেক পুথি লৈ আহিছিল। লগত অহা মৌলুংসকলক য'তে যি দেখে তাকে লিখি ৰাখিবলৈ নিৰ্দেশ দিছিল। ইয়াৰ পৰাই আহোমসকলৰ বুৰঞ্জী চৰ্চাৰ পৰম্পৰাৰ কথা অনুমান কৰিব পাৰি। তেওঁলোকে লগত অনা বুৰঞ্জীসমূহ লাই লেক, টুকু লাই, ৰুপুত, উকুত ইত্যাদি। ইবিলাকৰ ভিতৰত লাই লেক বুৰঞ্জী হ'ল ৰাজনীতি সম্বন্ধীয় পুথি। মুং ৰি ৰাম ৰাজ্য প্ৰতিষ্ঠা কালৰে পৰা আহোম শাসনৰ ধাৰাবাহিক আৰু বহুল বিৱৰণ ইয়াত উল্লেখ কৰা হৈছে। আহোমৰ বুৰঞ্জী চৰ্চাৰ সন্দৰ্ভত ডক্টৰ লীলা গগৈয়ে কৈছে, আহোমসকলে বুৰঞ্জী চৰ্চা আৰু বুৰঞ্জী পঠন পাঠন শিক্ষাৰ এটা অপৰিহাৰ্য অংগ হিচাপে গ্ৰহণ কৰিছিল। বুৰঞ্জীৰ কাহানীলৈ আঙুলিয়াই ৰাজনৈতিক আৰু নৈতিক শিক্ষা দিয়া হৈছিল। ৰাজকোঁৱৰ আৰু দা ডাঙৰীয়াৰ সতি সন্ততিক সৰুৰে পৰাই কাহানী কোৱাৰ কৌশলেৰে বুৰঞ্জীৰ শিক্ষা দিয়া হৈছিল। বংশানুক্ৰমিকভাৱে তেওঁলোকে যিহেতু প্ৰশাসনিক দায়িত্ব গ্ৰহণ কৰিব লাগে, গতিকে বুৰঞ্জী চৰ্চাৰ যোগে তেওঁলোকক নিজৰ ঐতিহ্য, পৰম্পৰা, ধৰ্ম, দৰ্শন আদি সকলো শিক্ষা দিয়া হৈছিল। ৰাজ অভিষেক আৰু বিয়াত কোঁৱৰসকলক 7 পুৰুষ বুৰঞ্জী পঢ়ি শুনোৱা আহোমৰ এটা ধৰ্মীয় পৰম্পৰা আছিল। উল্লেখযোগ্য যে আহোমসকলৰ বুৰঞ্জী তথ্যভিত্তিক বাস্তৱ ঘটনাৰ নিৰ্মোহ বিৱৰণ আৰু বিশ্লেষণ সম্ভূত। গতিকে বুৰঞ্জী অধ্যয়ন আৰু চৰ্চাই তেওঁলোকক ঐতিহাসিক জ্ঞানেৰে সমৃদ্ধ কৰি যুক্তিবাদী আৰু সত্যনিষ্ঠ হ'বলৈ শিকাইছিল। তেওঁলোকৰ মাজত ধৰ্মনিৰপেক্ষ আৰু সহনশীল মনোভাৱ গঢ় দিয়াত বুৰঞ্জী অধ্যয়নে বিশেষভাৱে সহায় কৰিছিল। পুৰণি প্ৰজন্মৰ চিন্তা, কাম কাজ, বিশ্বাস, নৈতিকতা আৰু জীৱন দৰ্শন আদি বিষয়ৰ জ্ঞান দিয়াৰ লগতে কালৰ বিৱৰ্তনত ঘটা সমাজ তথা জাতীয় জীৱনৰ ক্ৰমবিকাশ, উত্থান পতন আৰু সমসাময়িক বাস্তৱ পৰিস্থিতিৰ সম্পৰ্কে নিৰ্মোহ আৰু শুদ্ধ বিচাৰ কৰাত বিশেষভাৱে সহায় কৰিছিল। যথাৰ্থতে ঐতিহাসিক জ্ঞানে মানুহক যুক্তিবাদী আৰু দূৰদৃষ্টি সম্পন্ন কৰি যিকোনো পৰিস্থিতিৰ সন্মুখীন হ'বলৈ বুকুত সাহস যোগায়। এনে জ্ঞানবৰ্ধক বিষয়ৰ চৰ্চাৰ পৰম্পৰা থকাৰ কাৰণেই আহোমসকলে বিচক্ষণতাৰে দেশ শাসন কৰিব পাৰিছিল আৰু প্ৰজাহিতৈষী হোৱাৰ বাবে সকলোৰে বুকুৰ আহপোন হ'ব পাৰিছিল। চাওলুং চুকাফাও তাৰ ব্যতিক্ৰম নাছিল। তেওঁৰ বুদ্ধিদীপ্ততাক বুৰঞ্জীৰ জ্ঞানে বৰং গভীৰতা প্ৰদান কৰি এখন নতুন ৰাজ্যৰ সন্ধানত ব্ৰতী হ'বলৈ যেনেদৰে উদগনি দিছিল, তেনেকৈ আত্মবিশ্বাসেৰে এখন সমৃদ্ধিশালী ৰাষ্ট্ৰ গঠনতো সহায় কৰিছিল।
আহোমৰ শাসনতন্ত্ৰ, ৰাজতন্ত্ৰ আৰু অভিজাততন্ত্ৰৰ এক সংমিশ্ৰণ। থমাছ ৱালছে ইয়াক ৰাজতান্ত্ৰিক অভিজাততন্ত্ৰ বুলি আখ্যা দিছে। আহোমৰ ৰজা উত্তৰাধিকাৰ সূত্ৰে ৰাজপথত বহে যদিও দেশ শাসনৰ ক্ষেত্ৰত তিনিজনা ডাঙৰীয়া বৰবৰুৱা আৰু বৰফুকনেৰে গঠিত পাত্ৰ মন্ত্ৰী অৰ্থাৎ মন্ত্ৰী পৰিষদৰ সন্মতি আৰু পৰামৰ্শক্ৰমেহে শাসন চলাইছিল। লিখিত সংবিধান নাথাকিলেও সাংবিধানিক ৰাজতন্ত্ৰৰ এই পৰম্পৰা মিং-ওৱানত শাসন কৰা কালৰে পৰা তেওঁলোকৰ মাজত প্ৰচলিত আছিল। আগতে উল্লেখ কৰা লাই লিকৰ বিধিৰ আধাৰতে আহোমৰ শাসন পৰিচালিত হৈছিল। ৰজা আৰু ডা ডাঙৰীয়া সকলোৱে নীতি নিষ্ঠতাৰে প্ৰশাসন চলোৱাত গুৰুত্ব আৰোপ কৰিছিল। চাও ফা চুকাফাই তেওঁৰ লগত চাও থাও লুং আৰু চাও ফ্ৰং মুং এই দুজনা ডাঙৰীয়া আৰু মলুংসকলক লগত আনিছিল আৰু অভিযান আৰু প্ৰশাসনৰ সকলো ক্ষেত্ৰতে তেওঁলোকৰ লগত আলোচনা কৰিহে পদক্ষেপ গ্ৰহণ কৰিছিল। উল্লেখযোগ্য যে তৃতীয়গৰাকী মন্ত্ৰী চাও চেং মুং চাও ফা চু হুং মুঙৰ দিনতহে পতা হৈছিল। নীতি নিষ্ঠতা আৰু প্ৰশাসনীয় দক্ষতা আহোম ৰাজত্বৰ দুটা অতি গুৰুত্বপূৰ্ণ দিশ। কথিত আছে যে খুন লুং খুন লাইক মিং-ওৱানত ৰজাপাতি পু থাও লেংডেন আৰু আ থাও জাং চফি ফাই বহুমূল্য অনেক উপদেশৰ লগতে কিছুমান সনাতন শাসন নীতিও নিৰ্ধাৰণ কৰি দি থৈ গৈছিল। এইবিলাকৰ কিছুমান হ'ল কুকুৰাই পোৱালীক দেউকাৰ তলত আৱৰি ৰখাৰ দৰে ৰজাই প্ৰজাক নিৰাপত্তা দি ৰাখিব লাগে। বিচাৰ নকৰাকৈ কাকো দণ্ড বিহিব নালাগে। দোষৰ অনুপাতেহে শাস্তি বিহিব লাগে আৰু ৰজাৰ শক্তি বৃদ্ধিৰ বাবে উপৰি পুৰুষক নিয়মিতভাৱে পূজা পাতল কৰি স্মৰণ কৰিব লাগে। আহোম শাসনতন্ত্ৰত আদিৰে পৰাই এই নীতিসমূহ সততাৰে মানি আহিছিল আৰু সেইদৰে দক্ষ প্ৰশাসনৰ যোগে প্ৰজাকো নিৰাপত্তা দিব পাৰিছিল। এই নীতিসমূহৰ আধাৰতে পিছলৈ অনেক নতুন নীতিও গঢ় লৈ উঠিছিল। সেইদৰে উত্তৰাধিকাৰ ব্যৱস্থা প্ৰচলন থাকিলেও আহোম শাসনতন্ত্ৰত যোগ্যতাক সদায় অগ্ৰাধিকাৰ দিয়া হৈছিল। ৰাজ্যৰ প্ৰশাসনীয় বিষয়া নিৰ্বাচনত যোগ্যতাক সদায় প্ৰাধান্য দিয়া হৈছিল। আনকি ৰজা নিৰ্বাচনৰ ক্ষেত্ৰতো যোগ্য বিবেচিত কোঁৱৰজনকহে ৰজা পতা হৈছিল। প্ৰথমে যদিও সাতঘৰীয়া আহোমৰ মাজতহে ৰাজকীয় বিষয়বাব বিতৰণ কৰা হৈছিল, পিছলৈ খেলত তুলি লোৱা বিশ্বাসভাজন যোগ্যকো গুৰুত্বপূৰ্ণ বিষয়বাব দিয়া হৈছিল। এই পৰম্পৰা তেওঁলোকৰ মাজত অতীতৰে পৰা চলি আহিছিল আৰু ই আহোমৰ ৰাজনীতিৰ এক উন্নত সংস্কৃতি আছিল। এনে সংস্কৃতিৰ আধাৰতে চুকাফাই এটা দক্ষ প্ৰশাসন প্ৰতিষ্ঠা কৰিব পাৰিছিল আৰু খিলঞ্জীয়া সৰু বৰ ৰজাসকলৰ এক কৰি বৰ অসমৰ ভেটি গঢ়িবলৈ সক্ষম হৈছিল। আহোমৰ ৰাজনীতিৰ সৈতে কূটনীতি জড়িত আছিল। সীমিত জনবল লৈ অহা যুৱৰাজজনে আহোম ৰাজ্য প্ৰতিষ্ঠা আৰু তাৰ বিস্তাৰত অতি সুফলভাৱে কূটনীতি প্ৰয়োগ কৰিছিল। খিলঞ্জীয়া ৰজাসকলৰ লগত তেওঁ যুদ্ধতকৈ মিত্ৰতা স্থাপনৰ ওপৰতহে গুৰুত্ব আৰোপ কৰিছিল। ৰাজ্য জয়ৰ অভিযানত তেওঁ প্ৰয়োজন সাপেক্ষে কঠোৰ আৰু কোমল দুয়োটা নীতিয়ে গ্ৰহণ কৰিছিল। পাটকাইৰ দাঁতি কাষৰীয়া নগাসকলৰ ওপৰত তেওঁ যেনে কঠোৰ নীতি পালন কৰিছিল, তাৰ বিপৰীতে ভৈয়ামৰ ৰজাসকলৰ ক্ষেত্ৰত মিত্ৰতাৰ নীতি গ্ৰহণ কৰিছিল। মৰাণ, বৰাহী, কছাৰী, চুতীয়া ৰজাসকলক থানগিৰি মৰ্যাদা দি তেওঁলোকৰ লগত কূটনৈতিক সম্বন্ধ স্থাপন কৰিছিল। 1228 খ্ৰীষ্টাব্দত নামৰূপত ভৰি দিয়াৰে পৰা 1253 খ্ৰীষ্টাব্দলৈ চৰাইদেউত ৰাজধানী পতালৈকে চুকাফাই দিহিং আৰু দিখৌ উপত্যকাৰ কেইবা ঠাইতো অস্থায়ীভাৱে বসতি স্থাপন কৰিছিল। সেই সময়ছোৱাত তেওঁ গোটেই অঞ্চলটোৰ জলবায়ু, মাটি পানীৰ পৰীক্ষা নিৰীক্ষা কৰাৰ উপৰিও চোৰাংচোৱাৰ যোগে স্থানীয় ৰজাসকলৰ লগত কূটনৈতিক সম্পৰ্ক স্থাপন কৰিছিল। ঢেকিয়াল ফুকনৰ মতে মৰাণৰ 4গৰাকী জীয়ৰী বিয়া কৰাই কুঁৱৰী পাতিছিল। চুকাফাই দেখুৱাই যোৱা নীতিৰে পিছলৈ আহোমে দাঁতিকাষৰীয়া ৰাজ্যসমূহৰ সৈতে কূটনৈতিক সম্বন্ধ স্থাপন কৰি ৰাজ্য বিস্তাৰ কৰিছিল। আনকি যুদ্ধৰ ক্ষেত্ৰতো শত্ৰুপক্ষক প্ৰতাৰণা কৰাৰ কৌশল হিচাপে কটকীৰ যোগে বাৰ্তালাপ আদি নীতি সফলভাৱে প্ৰয়োগ কৰিছিল। আহোমৰ কূটনীতিত দক্ষ চোৰাংচোৱাৰ ভূমিকা এটা উল্লেখনীয় দিশ। আহোমসকলৰ জাতীয় চৰিত্ৰ গঠনত টাওবাদ, কনফুচিয়ান মতবাদ আৰু বৌদ্ধ ধৰ্মৰ বিশেষ প্ৰভাৱ পৰিছে।
এই তিনিটা মতবাদৰ মূল অৱধাৰণা কিছুমানৰ সংমিশ্ৰণ ঘটাই আহোমসকলে নিজৰ সমাজনীতি, ৰাজনীতি আৰু জীৱন দৰ্শন গঢ় দি লৈছে। আদিতে আহোমসকল টাওবাদী আছিল। ইয়াৰ পৰা তেওঁলোকে গ্ৰহণ কৰা অৱধাৰণাসমূহ হ'ল মানুহ আৰু প্ৰকৃতিৰ মাজত নিবিড় সম্বন্ধ আছে, কালৰ গতি বিৱৰ্তমান আৰু ইয়াৰ জাগতিক ছন্দ আৰু প্ৰত্যাগমন নীতি আছে, উপৰি পুৰুষৰ অৱস্থিতি আছে আৰু তেওঁলোকক স্মৰণ কৰি পূজা পাতল কৰা মানুহৰ পৰম ধৰ্ম, শাসকসকল ঐশ্বৰিক প্ৰকৃতিৰ আঁৰত স্বৰ্গৰ অৱস্থিতি আছে। এই মতবাদৰ আধাৰতে আহোমসকলে তেওঁলোকৰ উপৰি পুৰুষক নিয়মিতভাৱে স্মৰণ তৰ্পণ কৰি আহিছে, প্ৰকৃতি অনুকূলে কৃষিজীৱী জীৱন পদ্ধতি বাছি লৈছে, কাল চেতনাৰে সকলো কথা সময় সাপেক্ষ বুলি পৰিৱৰ্তনক সহজে গ্ৰহণ কৰিছে আৰু ধাৰাবাহিকভাৱে বুৰঞ্জী চৰ্চা কৰি আহিছে, ৰজাক স্বৰ্গীয় মৰ্যাদাৰে চাও ফা বুলি তেওঁৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি আহিছে। সেইদৰে বৌদ্ধ ধৰ্মৰ অষ্টমাৰ্গ অৱধাৰাৰ আধাৰত তেওঁলোকে উদাৰ আৰু সততাপূৰ্ণ জীৱনচৰ্যা গঢ়ি লৈছে। এই অষ্টমাৰ্গ হ'ল সৎ দৃষ্টিভংগী, সৎ অভিপ্ৰায়, সদালাপ, সৎকৰ্ম, সৎ জীৱিকা, সৎ প্ৰচেষ্টা, সুচেতনা আৰু সৎ মনোনিৱেশ। একেদৰে কনফুচিয়ান মতবাদৰ আধাৰত তেওঁলোকে মানৱীয় নৈতিক মূল্যবোধৰ বিকাশ ঘটাইছে। প্ৰশাসনত দাৰ্শনিক ৰজাৰ গুৰুত্ব আৰু মন্ত্ৰণাৰ যোগে দেশৰ শাসন চলোৱা আদি অৱধাৰণা কনফুচিয়ান মতবাদৰ আধাৰতে আহোম ৰাজতন্ত্ৰৰ বিকাশ ঘটিছে। ডা ডাঙৰীয়াৰ সমন্বিতে মন্ত্ৰী পৰিষদৰ পৰামৰ্শ মতে শাসন চলোৱা নীতি সম্ভৱতঃ এই মতবাদৰ আধাৰতে গঢ় লৈ উঠিছিল। এই মতবাদকেইটাৰ সনাতন প্ৰমূল্যসমূহে সামগ্ৰিকভাৱে গোটেই টাই জাতিটোক প্ৰভাৱান্বিত কৰি আহিছে। আজি তেওঁলোকৰ বহুলাংশে বৌদ্ধ ধৰ্মত দীক্ষিত হ'লেও টাওবাদ আৰু কনফুচিয়ান মতবাদৰ অনেক বিশ্বাস তেওঁলোকৰ মাজত জীয়াই ৰাখিছে। উপৰি পুৰুষৰ বিশ্বাস, ৰাজতন্ত্ৰত বিশ্বাস, প্ৰকৃতিৰ অনুকূলে সহজ সৰল সততাপূৰ্ণ জীৱন যাপন, কালৰ বিৱৰ্তনৰ লগত খাপ খাব পৰা গুণ, উন্নত নৈতিকতা আৰু গুণগ্ৰাহিতা আদি গুণসমূহ একালত আহোমৰ চাৰিত্ৰিক বৈশিষ্ট্য আছিল। এই গুণসমূহ থকাৰ কাৰণে টাইসকল সম্ভৱতঃ বিশ্বৰ ভিতৰতে শান্তিপ্ৰিয় জাতি হিচাপে সকলোৰে আদৰৰ পাত্ৰ হ'ব পাৰিছে। চাও ফা চুকাফাও এই সভ্যতা আৰু সংস্কৃতিৰে সন্তান। আমি সকলোৰে মনুষ্য, পু লিং পু মুন।